হাই ভিউয়ার্স, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যিবিলাক মানুহক বাল্য বিবাহৰ কাৰণে এৰেষ্ট কৰিছে সিহঁতক অতি সোনকালে এৰি দিব লাগে। যিহেতু সেইটো ফেমিলিত উপাৰ্জন কৰিবলগীয়া কোনেও নাই সেই মানুহজনৰ অবিহনে। সেই মানুহজনৰ সংসাৰটো সেই মানুহজন অবিহনে নচলে। আৰু চাওক, ৰজাৰ কৰ্তব্য হ'ল প্ৰজাক শান্তিপূৰ্ণে ৰখাৰ। আপুনি যিটো আইন বনাইছে সেইটো আইন ঠিকেই আছে, কিন্তু তাতে অলপ সাল সলনি কৰি দিয়ক। যে কি কৰিব লগা হয়, যিবিলাক আগতে বিয়া হৈছে সেই বিয়াবিলাক হৈ গৈছে, যিহেতু সেইটো ক্ৰাইমটো হৈয়ে গৈছে, আপুনি সেইটো সিহঁতক মাফ কৰি দিব লাগে আৰু ভৱিষ্যতে যাতে নহয় আৰু সেইবাবে আপুনি কঠোৰ আৰু যিটো আইন আছে তাতকৈ কঠিন আইন বনাই দিয়ক, যাতে 18 বছৰৰ তলত কোনেও বিয়া নাপাতে বা কাৰো ছোৱালীক বিয়া নিদিয়ে। এনেকুৱা সকলোৱে মানি ল'ব। বঢ়িয়া, এইটো ডিচিশ্যনটো বহুত ভাল। কোনেও আপোনাৰ ডিচিশ্যনক লৈ বিতৰ্ক নকৰে। কিন্তু চাওক, এটা ফেমিলিত এজন মানুহে ইনকাম কৰি খুৱায়, সেই ফেমিলিটোত যদি সেই মানুহজন নাথাকা হয় কেনেকৈ সেই সংসাৰটো চলিব? আপোনাৰ হিচাপত যিবিলাক মানুহ এৰেষ্ট হৈছে সেইবিলাক মানুহৰ জীৱনৰ কোনো মূল্য নাই। এনেকুৱাতো অপৰাধ কৰা নাই যে সিহঁতক কাৰাদণ্ড দিব লাগে। কিছুমানে আপোনাৰ জানি বুজি কৰিছে বাল্য বিবাহ, আৰু কিছুমানেতো নজনাকৈয়ে কৰিছে। চাওক, আপোনাৰ চৰ অঞ্চলত এটা হাইস্কুল বা কলেজ নাই। আমাৰ চেঙা সমষ্টিতো এটা নাই, কমাৰ্চ কলেজ নাই, এতিয়া MA কৰিব লগা কলেজ নাই। আমাৰ যিখিনি আচলতে পঢ়িবলগীয়া যিবিলাক মাধ্যম, বৰ্তমান আমি আৰ্টছত পঢ়ি কি কৰিম? কেৱল আৰ্টছ কলেজ থাকিলে নহ'ব। আমাৰ এইবিলাক অঞ্চলত, ভিতৰৰ অঞ্চলত ধৰকচোন কি আছে, আৰ্টছ কলেজ আছে, দুই এটা ছায়েন্স আছে, কিন্তু চৰ অঞ্চলৰ মানুহবিলাকে এইবিলাকো নাই যে তাতে পঢ়িব। মানুহবিলাক 8লৈকে পঢ়িব পৰা ব্যৱস্থা কিছুমান চৰত আছে, আৰু কিছুমান চৰত আপোনাৰ LP স্কুলহে আছে কেৱল, আৰু কিছুমানত তথাপিও নাই, একো নাই। তেনেহ'লে আমাৰ যিটো চেঙা সমষ্টি, এই সমষ্টিটোত গোটেইখিনিতে এটা কমাৰ্চ কলেজ নাই, এটা হাই ছেকেণ্ডেৰী কলেজো নাই যে কমাৰ্চ কৰিবলগীয়া। তেনেহ'লে আমি কেনেকৈ শিক্ষিত হ'ব আমাৰ সমাজখন, আৰু আমি কেনেকৈ শিক্ষিত হ'ম? তেনেহ'লে ছোৱালীবিলাক যে 18 বছৰ হোৱাৰ আগতে মাক বাপেকে বিয়া দি দিয়ে, এইটো ভুল ক'ত? সিহঁতৰ ছোৱালীক এনেকুৱা এডুকেশ্যন দিব নোৱাৰে যে কমাৰ্চ পঢ়াৰ পিছত যে নিজৰ এটা স্বাৱলম্বী হ'ব, যে কিবা প্ৰাইভেটত যাই কিনে আপোনাৰ চাকৰি কৰিব। চৰকাৰী বাদে দিলোঁ, চৰকাৰী চাকৰিটো আপোনাৰ নায়েই। তেনে সেইটো উপযুক্ত কৰিব পৰা নাই। সেইকাৰণে বাপ মাকে কৈ দিয়ে যে উপযুক্ত কৰাৰ কাৰণে সেনেকুৱা স্কুল কলেজ নাই আৰু কমাৰ্চ কলেজ নাই, পঢ়িলেও কি কৰিব? তেনেহ'লে চাওক, দুখটো কাৰ? জনসাধাৰণ না চৰকাৰৰ? চৰকাৰৰ দুখ, এইটো 100%। তেনেহ'লে আপোনালোকে স্কুল কলেজ এইবিলাকৰ ব্যৱস্থা কৰক। আপোনালোকে শিখৰৰ পৰা মাৰক। আপোনালোকে গছৰ আগটোত যাই কেনে বিচাৰি আছে, শিখৰটো চাওক, গছৰ তলত পানী পোৱা নাই, পানী ঢালিব লাগিব আগতে, তাৰপিছতহে আপুনি শাস্তি দিব পাৰিব। আপুনি যদি পানী নিদি কেনে গছটো যদি ডাঙৰ কৰিব বিচাৰে, গছ ডাঙৰ নহয়, বাল্য বিবাহ হৈ থাকিব। কিন্তু যেতিয়া স্কুল কলেজ, চৰ অঞ্চলৰ স্কুল কলেজ হ'ব, তেতিয়া কোনেও বাল্য বিবাহ নিদিয়ে আৰু নহয়। আৰু যদি আপুনি ভাল এডুকেশ্যনৰ ব্যৱস্থা নকৰে আৰু স্কুল কলেজ নকৰে, তেনেহ'লে আপোনাৰ চৰকাৰক
জনসাধাৰণে বাই বাই দিব নিশ্চয়। আৰু আপুনি যেনেকৈ শোষণ কৰি আছে জনসাধাৰণক, নিশ্চয় আপুনি বাই বাইৰ পাত্ৰ হ'ব। যদি কথাবোৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।